পাঠকৰ কবিতা মা 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 বল বল তোক আজি ফুৰাবলৈ লৈ যাওঁ। কিমান আৰু চকীত বহি বহি ঊলগুঠি কটাবি। দেউতাহীন ঘৰখনৰ বোজা কাণ পাতি লৈ তোৰ হাউলি পৰিল কঁকাল। তোৰ ঘামৰ বিনিময়ত মোক পঢ়ালি, ডাক্তৰ ইঞ্জিনিয়াৰ হোৱাৰ গল্প কৰিলি। চা মা চা, আজি মই ডাঙৰ মানুহ, ডাঙৰ চাকৰিয়াল। তোৰ গোটেই জীৱনটো মোক দিলি চা, অথচ তোৰ বাবে আজি মোৰ সময় নাই। বৰ ব্যস্ততা মা 6 মাহৰ মূৰত যেতিয়া ঘৰলৈ আহোঁ, তই এতিয়াও ইমান ধুনীয়াকৈ হাঁহি মাৰি সোধ, শুন সময়মতে খোৱা বোৱা কৰনে? মা তই কেনেকৈ ইমান কষ্টৰ মাজত ইমান ধুনীয়াকৈ হাঁহিব পাৰ মা?